हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल माने आज আমি অলপ মিটিংৰ কাৰণে মানে মিটিং মানে আৰু স্কুলত জাস্ট মানে শিক্ষাগত ব্যৱস্থা উন্নত কৰাৰ কাৰণে এটা মিটিং হৈছে সো মানে তাৰ কাৰণে আমি গৈ আছো মিটিংলৈ আৰু আপোনালোক আজি মিটিংত মানে অলপ দেৰি হ'ব পাৰে যদি আপোনাৰ ভিডিওটো অলপ দীঘলীয়া হ'ব পাৰে আৰু আপোনালোকে স্কিপ নকৰাকৈ প্ৰত্যেকটো ৱৰ্ড আপোনালোকে শুনি থাকক সো বলক শ্ৰদ্ধাৰজী মালকাপুৰ চৰকাৰী নিৰ্মল বিদ্যালয়ৰ মুখ্য ৰাজুৰ সভাপতি দায়িত্ব মোৰ দিয়াৰ বাবে মই আসন গ্ৰহণ কৰিছোঁ। মানে অভিভাৱকে বেয়াও পাইছে এই কথাটো কোৱাৰ কাৰণে আৰু ইফালে অংগনবাদী শুই থাকে ইউটিউবত দেখিবলৈ পালোঁ শুই থকাটো তাৰ বোলে এই কিডনীত পাথৰ হৈছে আচ্ছা মানি ল'লোঁ কিডনীত পাথৰ হৈ পিনে দুৰ্বল হৈ পিনে শুই আছে চাকৰি কৰাটো 12 বছৰমান হ'ল সেই 12 বছৰ আগৰ পৰা কিডনীত পাথৰ হৈ আছে নেকি এই 12 বছৰ আগৰ পৰা কি শিক্ষা দিলে একোৱেই শিক্ষা দিয়া নাই গান গাব লাগে নাচিব লাগে ল'ৰা ছোৱালী আহে পলাই গুচি যায়গৈ কেতিয়াবা পানী থাকে 4 ফুট 5 ফুটমান বাৰিষা ছিজনত পানী থাকে তাত পৰি মৰিলে ৰিক্সটো কাৰ হ'ব ল'ৰা গৈ পিনে ঘৰ ওলাইগে গমেই নাপায় ইয়াত শুই থাকে এইবোৰ কেনেকুৱা কথা আৰু ৰাইজৰ ফালৰ পৰা দিয়কচোন আমি অভিভাৱক হৈ পিনি যদি নিজৰ সন্তানকেইটাকে যদি প্ৰথমে নিজৰ কিবা দায়িত্ব যদি বৰাবৰ ল'ব নোৱাৰোঁ প্ৰথম আমাৰ দুখটো আমাৰ দ্বিতীয়তে দুখিত দিব খোজো যে কি আমাতকৈ বেছি দুখ আমাতকৈ বেছি অপৰাধী স্কুলখনত থকা মেনেজিং কমিটিটা আৰু তাতোতকৈ অপৰাধী আমাৰ এই শিক্ষক দুজন অনুষ্ঠানখন বচাবৰ কাৰণে আমি প্ৰতিটো পিতৃ মাতৃ সজাগ হ'ব লাগিব আৰু মই এবাৰে নহয় দুবাৰে নহয় বাৰম্বাৰ কৈ আছোঁ আৰু আগতো মই আৰু মোৰ কোৱাটো হয়তো এই পাহৰিব পাৰে বুলি মই ল'ৰাটোৰ পিটিশ্যনত মই দি পঠিয়াওঁ বা কিবা ডেফিনেটলি মই দি পঠাম নেকি হোমৱৰ্ক আৰ্জেণ্ট ছাৰে যিটো আজি দিনটো শিকালে তাৰ মই এইটো মানে তলতে মই একদম পাৰ পেপাৰত মই লিখি থওঁ যে প্লিজ ছাৰ হোমৱৰ্ক আৰ্জেণ্ট আমাক হোমৱৰ্কটো লাগিবই আৰু আজি কি পঠাইছে কি নপঠাইছে এইটো ইহঁতে দিলেহে আমি গম পাম যে ল'ৰাটো কি দি পঠাইছিলে কিহত কি অসুবিধা পাইছে তেতিয়া আমি তাক চেকিং কৰিব পাৰিম সেইটো কোনো হোমৱৰ্ক কাম নাই আৰু যদিও দিয়ে আৰু কিছুমান শিক্ষাৰ কিছুমান নীতি কিছুমান আছে এই শিক্ষাৰ নীতি মই এই ল'ৰা ছোৱালী কি কৰে ছাৰে ইয়াত যিটো ইংৰাজীৰ যিটো হেৰিটো পঢ়ায় এই ল'ৰা ছোৱালী ইমান কঠিন শব্দবোৰ নাজানে তাৰ মিনিং আৰু স্পেলিংটো সংস্থা কৰিব হেৰি কৰে যেন এক্সপিৰিয়েঞ্চ শব্দটো EXPRIENCE ই ডাইৰেক্ট দুটাই ক'ব নোৱাৰে যে এক্সপিৰিয়েঞ্চৰ মিনিং কি সেইটোতো নাজানে এতিয়া কিন্তু যিটো এতিয়া ক্লাছ 5 যিটো কিমান কঠিন শব্দ দি থৈছে মই সম্ভৱ আৰম্ভণি নাই আমি প্ৰধান শিক্ষক আৰু এখন স্কুলৰ প্ৰেচিডেণ্ট সভাপতি আজি সভাৰ যিটো উদ্দেশ্য আছিলে উদ্দেশ্যৰ বিনিময়ত মই ছাৰক পাছত দিলেও হ'ব বাৰু কৰোঁ দুজন ছাৰ আছিলে এজন কিয় উপস্থিত নহ'ল সেইটো বিষয়ে ছাৰে ক'ব থাকিব লাগে বুলি ভাবোঁ কাৰণ স্কুল আপোনাৰেই নহয় নিজৰ শিক্ষক আছে কি আলোচনা হৈছে তাক প্ৰাইভেট আমি ক'ব নোৱাৰোঁ সি থাকিব লাগে বুলি ভাবোঁ উত্তৰটো পাছত দিলেও হ'ব কাৰণে আমাৰ এই যুৱচামৰ সৈতে আলোচনা কৰি অতি সোনকালে মিটিং এখন দিয়া হয় কাৰণ সিদিনা 19ত যিটো পাৰ্চেণ্টত স্কুলখনে পাছ হৈছে সেইটো জনাজনে হতবাক হৈ গৈছে ইয়াকে কৈ মোৰ সন্মুখ কৰিব সময় অভিভাৱকসকল আহক মই প্ৰথম কথা অভিভাৱকসকলক বেছি দুখ দিব খোজোঁ আমাৰ আজি শিক্ষককেইজন স্কুললৈ আহিছেনে নাই কোনো অভিভাৱকে চাইনে বা আজি মোৰ ল'ৰাটোক স্কুলত মাষ্টৰে আজি কি পঢ়ালে কোনোবাই খুলি চাইছেনে
যদি খুলি চাইছে পিছদিনা বা দুদিনৰ পিছত আহি শিক্ষক কিয় সোধা নাই মোৰ ল'ৰাটোক আপোনালোকে কি পঢ়াইছে কিয় সোধা নাই আজি মিটিংখনত কালি নম্বৰভাৱে 4-5টা ল'ৰা ছোৱালীয়ে প্ৰত্যেক ঘৰে ঘৰে গৈ মাতিছে অভিভাৱককেইজন মাতি দায়িত্বশীল হিচাপে তেখেতসকল আহিব লাগিছিল এই মিটিংখনলৈ এই যেতিয়া স্কুলবোৰ প্ৰায় এমিগ্ৰেশ্যনৰ কথা মই ক'ব পাই থাকোঁ মই কাৰণ মোৰ কেইবাটাও মুখত আছোঁ মই গম পাওঁ মানে প্ৰায় কথা মানে মই পাই থাকোঁ কাৰণে জুলাইয়ে মই আলোচনা কৰিলোঁ কাৰণ আমাৰ স্কুলতে যুৱ চামকো মই এটা কথা কৈছোঁ মই তোমালোকক আগতো বাৰু বহুতবাৰ ৰিকুৱেষ্ট কৰিছোঁ চোৱা তোমালোকে এটা কাম কৰিব পাৰা যিহেতু স্কুলখনৰ বা গাঁওখনৰ ল'ৰা ছোৱালী ছাত্ৰৰ জাতীয়ত বা গাঁওখনৰ উন্নয়নৰ ছাত্ৰৰ জাতীয়ত এনে ঘূৰি ফুৰি মোবাইলটো তিনিআলি কৰি বা ঘৰৰ ঘৰত কৰি মোবাইলবিলাক টিপি থাকি গেম এই বিদ্যালয়খনৰ আহি যিকোনো সময় পাব এঘণ্টা পাব যোনে যেতিয়া সময় পাবা আধা ঘণ্টা পাব প্ৰধান শিক্ষক বা সহকাৰী শিক্ষকজনৰ লগত কথা পাতি আমিও অকণমান পাঠদান কৰিছোঁ এটা কথা কি মই এটা কথা কাৰণে কৈছোঁ এই ল'ৰা ছোৱালীকেইটা পাঠদান কৰিবলৈ আহিলে তোমালোকৰ এটাই ডাঙৰ লাভ হ'ব তোমালোকৰ নিজৰ এটা শিক্ষা হ'ব এটা ল'ৰা পঢ়াবলৈ তুমি তাতে দুগুণ পঢ়িব লাগে আৰু এইকাৰণে মই কৈছোঁ তোমালোকে এনেই শিক্ষিত যিবোৰ ল'ৰা ছোৱালী আছা তোমালোকে এনেই মোবাইলবোৰ গেম খেলি থকাতকৈ আলটু পালটু কাৰোবাৰ ঘৰত আলোচনা কৰি থকাতকৈ বিদ্যালয়লৈ আহাচোন দিনটোত এঘণ্টা পঢ়াৰ আগতে এনেই অবাবতে টাইমটো পাছ কৰিছে না ওচৰৰ ল'ৰা ছোৱালীকেইটা ভাল হ'ল কিমান ভাল হ'ল অৱশ্যে মই আৰম্ভ কৰিব খোজা নাই মইতো ডেকা কালত মই কিমান দিয়া টিউশ্যন ক্লাছ কৰিলোঁ কেইটা ল'ৰা টিউশ্যন ক্লাছ কৰিছোঁ বা কিমান ল'ৰা ছোৱালীয়ে এনেই পঢ়াইছোঁ কিন্তু কোনোবাই কৈছে ক'ব পাৰিব নেকি যিমান দি পইচা বিচাৰিছিল মাহেকত কিমান টকা দিয়া বুলি পইচা ক'ব পাৰিব এটা মই ক'ব নন্দহঁতে আছে ধৰা জনকান্তহঁত আছে মজিন্দাৰহঁত আছে সিহঁতকো নোপোৱাইছোঁ কিন্তু মই ইহঁতে ক'ব পাৰিব তই ইমানকৈ আপুনি ইমানকৈ ডিমাণ্ড কৰি মোক প্ৰতিমাহ আমাক লগত লৈছিলা হ'ব নোৱাৰে কিন্তু এটা কথাৰ কাৰণে কিয় তেওঁলোকক মই পঢ়াইছোঁ তেওঁলোকক পঢ়োৱালে মোৰ এটা শিক্ষা কাৰণ তেওঁলোকক পঢ়াবলৈ মই অকণমান বেছিকৈ পঢ়িব লগা হয় সেইকাৰণে মোৰ এটা শিক্ষা আজিকালি কাৰণ যিহেতু শিক্ষকে বেছি পঢ়িব লাগিব তেতিয়াহে কাৰণ এই বিল অথনি কোৱাৰ নিচিনাকৈ আজিকালি প্ৰায়বোৰ শিক্ষকে সাধনা নকৰে মুঠতে মই দৰমহাটো পাব লাগে স্কুলত এটেণ্ড হ'ব লাগে ল'ৰা পাছত ফেইলো মোৰ দৰমহা পামেই এইটো ধাৰণাত বহুত শিক্ষক আছে বহুত শিক্ষক আছে আৰু আজিকালি যিটো মানে পাঠ্যক্ৰম একচুৱেলি মাষ্টৰো নপঢ়িলে পঢ়াব নোৱাৰে যিবোৰ পাঠ্যক্ৰম আৰু এতিয়া ডাইৰেক্ট মেট্ৰিক পাছ ফাৰ্ষ্ট ডিভিজন পাছ কৰি ওলাই অহা ল'ৰাটো ফাইভৰ কিতাপ এখন দি আছোঁ কৰ্মকৰ্তাকে পঢ়াই চাওক নোৱাৰে পঢ়াব আৰু অথনি আৰু এটা কথা উলিয়াইছিলে বাৰু ইংলিছৰ কথাটো যে কৈছিলে কিন্তু এল পি স্কুলৰ শিক্ষকসকলৰ কাৰণে এতিয়া ল'ৰা ছোৱালীক মিনিংটো আৰু তাৰ কিবা ইমান অৰ্থখিনি বুজাব দৰকাৰ নাই ইয়াত মাত্ৰ অকল ৰিডিং ল'ৰা ছোৱালীক মানে বৰ্ণমালাবোৰ শিকিব লাগে আৰু পঢ়াৰ ক্ষেত্ৰত মানে কোনটো কেনেকৈ উচ্চাৰণ হয় ৰিডিং দিব লাগে যে এল পি স্কুল প্ৰাইভেট স্কুল আৰু চৰকাৰী বিদ্যালয় তাৰ মাজৰ পাৰ্থক্যটো ইমান ধুনীয়াকৈ এটাকৈ মানে কৈছে সঁচাকৈ দুখ লগা কথা সেইটো সঁচাকৈ প্ৰাইভেট স্কুলত যদি গাৰ্জেনে গৈ তাত যদি টকা খৰচ কৰি এইটো যে চাব পাৰে তেতিয়াহ'লে চৰকাৰী বিদ্যালয়ত কিয় ছাত্ৰ ছাত্ৰীসকলে এটা গাৰ্জেনে গৈ তাত চাব নোৱাৰে সেইটো এটা কৈছে তেতিয়াহ'লে তাৰ পাৰ্থক্যটো হৈছে প্ৰথমটো হৈছে টিচাৰৰ ৰিলেশ্যনশ্বিপ টিচাৰ আৰু ছাত্ৰৰ সম্বন্ধটো ইহঁতৰ বেছি মানে চৰ্চা ভক্তি সেইটো এটা চাবলগীয়া বিষয় মানে গতিকে সেইটো কাৰণে ভাবিছোঁ আপোনালোকে পৰিৱেশটো দিয়ক আমাক গাঁৱৰ মানে শিক্ষক ছাত্ৰ আৰু সমাজৰ মাজত সেইটো এটা পৰিৱেশটো লাগে নহ'লেতো আপুনি এতিয়া সময়ত আহিছে সময়ত গৈছে বা সময়ত নাহিছে কোনোবা আহিছে কিবা এষাৰ কৈছে ওলাই গৈছে তাতে কিবা এটা শব্দ এটা হৈছে বা ভাইৰেল হৈছে এনেকুৱা হ'লে অলপমান পৰিৱেশটো বেয়া হয় গতিকে আশা ৰাখিছোঁ আপুনি যদি যি নাথাকে সেইটো এনেকৈ আমাৰ পৰিৱেশটো অন্তত গঢ় দি এতিয়া আপোনাৰ পাছত যিজন আহে সেইজনৰ আদৰ্শ এটা ল'ব চ' দোস্ত এতিয়া মিটিং চিটিং কৰি হৈ গ'ল চ' মানে এতিয়া ঘৰলৈ যাওঁ চ' আমি গৈ আছোঁগৈ আমাৰ পাৰ্টনাৰ সেইফালে আগে গৈ আছে চ' ব'লক এতিয়া আমি যাওঁ এটা বেলেগ এটা জেগালৈ চ' আমাৰ যোনবোৰ মানে আপোনাৰ আৰু দেখাবলগীয়া জেগা আছে সকলোবোৰ আপোনাক দেখাই দিম চ' মানে এতিয়া ব'লক আৰু চাই থাকক আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব আৰু চেনেলটো নতুনকৈ যোনে যোনে চাই আছে আপোনালোকে সকলোৱে যদি ছাবস্ক্ৰাইব কৰি দিব বাই